এটি নতুন ৰেচিপিৰ সৈতে মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে মাংসৰ ৰেচিপি আৰু মাংস সকলোৱে বনাব জানে, তথাপিও মই আজি অলপ বেলেগ ধৰণে এই ৰেচিপিটো বনাব ওলাইছোঁ। গতিকে আপোনালোক সকলোৱে এই ৰেচিপিটো চাই কেনেকুৱা পায় মোক জনাব। মাংসৰ ৰেচিপিৰ বাবে কি কি লাগিব মই এবাৰ দেখুৱাই দিছোঁ। এয়া মাংসখিনি কুটি বাছি ধুই লৈছোঁ, এয়া তেজপাতখিনি ধুই লৈছোঁ, আদাখিনিও ধুই বটি লৈছোঁ, নহৰুখিনি ঠিক ধুই বটি লৈছোঁ, তাত পিঁয়াজখিনি ধুই মিহি মিহিকৈ কাটি লৈছোঁ আৰু আলু কুটি ধুই লৈছোঁ। মাংসখিনিত এয়া মই প্ৰথমে হালধি দি লৈছোঁ, তাৰ লগে লগে জলকীয়া গুড়ি দিছোঁ, শুকান জলকীয়া গুড়ি। এতিয়া মই সোৱাদ অনুযায়ী নিমখখিনি দি দিছোঁ। জিৰা পাউডাৰখিনিও তাতে মিলাই দিছোঁ। তেজপাতখিনিও তাতে দি দিছোঁ। আলুখিনিও দি দিছোঁ। কাটি থৈ দিয়া নহৰু আদা মিশ্ৰণখিনিও তাতে দি দিছোঁ। পিঁয়াজখিনিও তাতে দি দিছোঁ। অলপ মিঠাতেল দি গোটেই মাংসখিনি হাতেৰে ভালদৰে মঠি লৈছোঁ। এয়া চাই থাকক কেনেকৈ মই মঠি লৈছোঁ, যাতে গোটেই বস্তুখিনি মাংসখিনি ভালদৰে মিলি যায়। গোটেইখিনি মঠি আছোঁ। কেঁচা জলকীয়া কেইটামানো ইয়াৰ লগত দি দিছোঁ। ভালদৰে মঠা হোৱাৰ পিছত কেৰাহীটো মই চৌকা গৰম হ'বলৈ বহাই দিছোঁ আৰু গৰম হোৱাৰ লগে লগে মিঠাতেলখিনি তাত দি দিছোঁ। মিঠাতেলখিনি প্ৰায় গৰম হৈছে আৰু গৰম হোৱাৰ লগে লগে কাটি থৈ দিয়া পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত দেখিছে, এয়া হেতাৰে এবাৰ লৰাই দিছোঁ। মাংসখিনি তাতে বহাই দিছোঁ। বহাই দি হেতাৰে ভালদৰে গোটেই মাংসখিনি এবাৰ লৰাই দিছোঁ। দেখিছে ধুনীয়াকৈ লৰাই দি আছোঁ, যাতে গোটেই তেলখিনি গোটেই মাংসখিনি মিলি যায়। এতিয়া ঢাকনিৰে ঢাকি অলপ সিজিবলৈ দিছোঁ। পুনৰ ঢাকনি গুচাই মাংসখিনি আকৌ এবাৰ হেতাৰে লৰাই দিছোঁ আৰু
দেখিছে কেনেদৰে মই লৰাই আছোঁ। আকৌ ঢাকনিৰে ঢাকি দিয়া হৈছে। আকৌ ঢাকনি গুচাই পুনৰ হেতাৰে লৰাই দিছোঁ। দেখিছে মাংস প্ৰায় হৈছে। এয়া দেখিছে মাংসখিনি প্ৰায় সিজিবলৈ ধৰিছে, সিজিছে মানে। আৰু আকৌ এবাৰ ঢাকনিৰে। এয়া দেখিছে মাংসখিনি প্ৰায় সিজি গৈছে, হৈছে ভাজা ভালদৰে। আৰু এতিয়া মই ইয়াত গৰম পানী দি অলপ উতলিবলৈ দি দিছোঁ। অলপ গৰম মছলা দি মই বেলেগ এটা পাত্ৰত এনেদৰে মাংসখিনি নমাই থৈছোঁ। চ' বন্ধু বান্ধৱীসকল, মোৰ আজি এই মাংসৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।